নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাল অনামিকা নমাই আনিলে এটা পৰিয়াললৈ। হয়, এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনা বকুৰ শিংৰাত শুক্ৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী। আমি পুনৰ বাজাইছোঁ এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৃত যুৱকজন ছয়গাঁও থানাৰ অন্তৰ্গত গোবৰ্ধন চৌধুৰী পাৰৰ সৰ্বেশ্বৰ নাথৰ একমাত্ৰ পুত্ৰ অপূৰ্ব নাথৰ RL বেংকৰ দুধনৈ শাখাত কৰ্মৰত আছিল। আমি পুনৰবাৰ জনাইছোঁ, দুধনৈৰ পৰা নিজৰ AS25 T5565 গ্লেমাৰ বাইকেৰে ঘৰলৈ আহি থকাৰ পথত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো। আমি পুনৰবাৰ জনাইছোঁ, পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ থল অপূৰ্ব মৃত্যুত এতিয়া যেন সৰগ ভাঙি পৰিছে পৰিয়ালটোৰ মূৰত। আমি পুনৰ জনাইছোঁ, অপূৰ্বৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাই বিৰাজ কৰিছে। এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে। এনেদৰে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয় অপূৰ্ব নাথে। হয়, এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে। এটা পৰিয়াল শোকাবহ কৰি তুলিছে।